গড়কাপ্তানি বিভাগ চৰকাৰক কেৰেপ নকৰা এজন ঠিকাদাৰ বাৰে বাৰে দুৰ্নীতি কৰিলেও চৰকাৰ গড়কাপ্তানি বিভাগে গা লৰাব নোৱাৰা এই ঠিকাদাৰজনৰ কৃপাত এতিয়া দুৰ্ভোগ ভুগিছে দৰং জিলাৰ ৰাইজে ঠিকাদাৰজনে দুৰ্নীতিৰে নিৰ্মাণ কৰা পথ জহি খহি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে কিন্তু কাণসাৰ নাই ইমানৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ ফলত এটা ক্ষোভ স্থানীয় ৰাইজৰ দৰঙত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি নিৰ্মাণৰ পিছতে জহি খহি গৈছে পথ ঠিকাদাৰ প্ৰভু আগৰৱালাৰ বিৰুদ্ধে অভিযোগ অতি নিম্নমানৰ কাম জাবৰিকুচি বেজপাৰা পথত দৰং জিলাৰ মংগলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত এয়া জাবৰিকুচিৰ পৰা বেজপাৰা হৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথ এই পথছোৱা নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি চাওক কিদৰে জহি খহি গৈছে পথছোৱা হাতেৰে চুবই নোৱাৰি চুলে খহি যায় পথ এই কামটোৰ বাবে নিবিদা লাভ কৰিছিল ঠিকাদাৰ প্ৰভু আগৰৱালাই কিন্তু ঠিকাদাৰজনে গড়কাপ্তানি বিভাগৰ সকলো নীতি নিয়ম জলাঞ্জলি দি অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে ক'বলৈ মানে দুখ লাগে প্ৰভু আগৰৱালাই যিমান কোটি টকাৰে আমাৰ এই ৰাস্তাটো কৰিলে এই ৰাস্তাটোত এটা খুব বেছি যদি ভাল ঠাই থাকে তেতিয়াহ'লে 100 মিটাৰ বা 50 মিটাৰ ভাল ঠাই আছে আৰু বাকী গোটেই ৰাস্তা এইফালে চাব আপুনি সেইফালে চাব গোটেই ফাট মেলিছে বৰষুণ দিয়াৰ লগে লগে সেই ঠাইবিলাকত পানী সোমাই যাব আৰু গোটেইবিলাক এনেকুৱা কাম আপুনি এইটো দেখুৱাই দিয়ক এয়া কাম ইয়াৰ তলৰ টেপটো নোথোৱাকৈ এওঁলোকে কেনেকৈ এই কামবিলাক কৰিলে এটা মানে আমাৰ ৰাজহুৱা ফালৰ পৰা সব মানে পেটিশনো দিয়া হৈছিলে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া এনেকৈ যদি প্ৰত্যেক বছৰে কামে কৰি যায় এনেকুৱা ঠিকাদাৰটো বেন কৰিব লাগিব কাৰণ যদি কোনো এটা কাম ৰাজহুৱা স্বাৰ্থত ইমান চৰকাৰী বস্তু সেইটো নিজৰ সম্পত্তি নহয় যে নিজৰ টকাৰে বনাইছে এইটো চৰকাৰৰ ধনেৰে এইটো বনাইছে বনোৱাৰ পাছতো যদি দুদিন পাছতে যদি বস্তুটো কোনো কাম নোহোৱাকৈ ইমান পইচা যদি পেলাই দিয়ে যেনে পানী পইচাটো আনিছে আৰু পানীত পেলাই দিছে নিজে খাইছে সেইটোৱে হৈছেগৈ বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে বিভাগীয় অভিযন্তা কৰ্মচাৰীয়ে আহি মদে ভাতে খাই পথছোৱা পৰিদৰ্শন নকৰাকৈ উভতি যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ বিভাগীয় গড়কাপ্তানি বিভাগৰ ইঞ্জিনিয়াৰ অভাৰচিয়াৰ যিমানবিলাক আছে তেওঁলোক খালি ঘোষখোৰ তেওঁলোকে ইয়াত আহে এওঁলোকৰ কেম্পত ভাত খাই চাহ খাই মাছে মাংসই মদে খাই পেলাই তেওঁলোকে এই কামবিলাক নাচায় ইতিমধ্যে পথটোৰ দুৰৱস্থাৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে কিন্তু ঠিকাদাৰ প্ৰভু আগৰৱালাই বিভাগীয় বৰমূৰীয়াসকলক মেনেজ কৰিয়েই বিনা দ্বিধাই দুৰ্নীতিৰে এই পথছোৱাৰ কাম কৰি যোৱাৰ অভিযোগ উত্থাপিত হৈছে কলাইগাঁৱৰ পৰা নিপু কাকতি আছাম টক্স